কনসেপ্ট লাৰ্ণিঙলৈ সকলোকে স্বাগতম জনাই আজিৰ ভিডিঅ'টোত আলোচনা কৰিবলৈ ওলাইছোঁ ভক্তি সাহিত্যৰ অন্তৰ্গত অধ্যায় ভক্তি আৰু ভক্তি তত্ত্ব। ভিডিঅ'টোৰ জৰিয়তে দীঘলীয়া পাঠ বা অধ্যায় এটা কেনেকৈ সংক্ষিপ্ত ৰূপত নোটছ বনাই অতি কম সময়ত মনত ৰাখিব পাৰোঁ, আনকি পৰীক্ষাৰ আগমুহূৰ্তত দিনত 2-3 বাৰকৈ ৰিভাইজ দিব পাৰোঁ, সেই সম্পৰ্কে জানিবলৈ সক্ষম হ'ব। অধ্যায়টো সম্পূৰ্ণ পঢ়ি ল'ব আৰু এইদৰে সংক্ষিপ্ত ৰূপত লিখি ল'ব পাৰে। ভক্তি হৈছে উপাস্য দেৱতা বা ঈশ্বৰৰ প্ৰতি কৰা সেৱা বা উপাসনা। ভক্তিৰ লক্ষ্য হৈছে ঈশ্বৰ প্ৰাপ্তি বা মুক্তি লাভ। ভক্তিৰ সংজ্ঞা সম্পৰ্কে এই কথাখিনি মনত ৰাখিব। 1 নম্বৰত ভজ ধাতুৰ লগত 3 প্ৰত্যয় যোগ হৈ ভক্তি শব্দৰ সৃষ্টি হৈছে। ভজ ধাতুৰ অৰ্থ হৈছে ভজনা কৰা বা সেৱা কৰা, ঈশ্বৰক সেৱা কৰা বুজায়। দ্বিতীয়তে উল্লেখ কৰিব শাণ্ডিল্যৰ মতে ভক্তিৰ সংজ্ঞা হৈছে ঈশ্বৰৰ প্ৰতি অতিশয় ৰতি, অনুৰক্তি বা অনুৰাগেই হ'ল ভক্তি। 3 নম্বৰত উল্লেখ কৰিব নাৰদৰ মতে ঈশ্বৰৰ প্ৰতি পৰম প্ৰেমেই হৈছে ভক্তি। 4 নম্বৰত উল্লেখ কৰিব বেদব্যাসৰ মতে ঈশ্বৰৰ পূজাদিত অনুৰাগ মানেই হৈছে ভক্তি। 5 নম্বৰত উল্লেখ কৰিব কপিল আচাৰ্যৰ মতে উৎকৃষ্ট আৰু ফলদায়ক মাৰ্গ যাৰ দ্বাৰা পৰমানন্দ লাভ হয়। 6 নম্বৰত উল্লেখ কৰিব শংকৰদেৱৰ মতে ভক্তি হৈছে এক মহান আত্মাৰ চৰম আত্মনিবেদন। এই সংজ্ঞাকেইটা মনত ৰাখি আপোনালোকে ভক্তিৰ সংজ্ঞাত উল্লেখ কৰিব পাৰে। ভক্তিৰ স্বৰূপ, ভক্তিৰ লক্ষণ বা কীৰ্তনত প্ৰকাশিত ৰসসমূহ হৈছে 1 নম্বৰত উল্লেখ কৰিব শ্ৰৱণ, দ্বিতীয়তে উল্লেখ কৰিব কীৰ্তন, 3 নম্বৰত উল্লেখ কৰিব স্মৰণ, 4 নম্বৰত উল্লেখ কৰিব পাদসেৱন, 5 নম্বৰত উল্লেখ কৰিব অৰ্চন, 6 নম্বৰত উল্লেখ কৰিব বন্দন, 7 নম্বৰত দাস্য, 8 নম্বৰত সখ্য, 9 নম্বৰত উল্লেখ কৰিব আত্মনিবেদন। এই 9টা হৈছে ভক্তিৰ স্বৰূপ নাইবা ভক্তিৰ লক্ষণ নাইবা কীৰ্তনত প্ৰকাশিত ৰস। এই ৰসকেইটাক নৱৰস বুলিও কোৱা হয়। ভক্তিৰ প্ৰকাৰত উল্লেখ কৰিব 1 নম্বৰত সগুণ অৰ্থাৎ সগুণ ভক্তি, দ্বিতীয়তে উল্লেখ কৰিব নিৰ্গুণ ভক্তি। এতিয়া সগুণ ভক্তি হৈছে কামনা জড়িত হৈ থাকে, সাকাৰ ধাৰণাও যুক্ত হৈ থাকে। সগুণ ভক্তি 3 প্ৰকাৰ: সাত্ত্বিকী, ৰাজসী আৰু তামসী। ক নম্বৰত উল্লেখ কৰিব সাত্ত্বিকী, মুক্তিৰ কামনা কৰা হয়, ভগৱানৰ সুপ্ৰসন্ন হোৱাৰ আশাৰে কৰা ভক্তি। খ নম্বৰত উল্লেখ কৰিব ৰাজসী, ঈশ্বৰৰ মূৰ্তি আগত ৰাখি ধন জন ঐশ্বৰ্য তথা বিষয় বাসনা কামনা কৰি কৰা ভক্তিকেই ৰাজসী বুলি কোৱা হয়। গ নম্বৰত উল্লেখ কৰিব তামসী, ক্ৰোধ, দম্ভ, অহংকাৰেৰে পৰম অন্যায় কামনা কৰি কৰা ভক্তিকেই তামসী বুলি কোৱা হয়। এইকেইটা আছিল সগুণ ভক্তিৰ অন্তৰ্গত বা সগুণ ভক্তিৰ প্ৰকাৰ। দ্বিতীয়তে উল্লেখ কৰিব নিৰ্গুণ ভক্তি। নিৰ্গুণ ভক্তি হৈছে কামনা বাসনাৰ পৰা মুক্ত নিষ্কাম ভক্তি। কোনো ধৰণৰ কামনাৰ স্থান নাই, মুক্তি লাভৰ বাঞ্ছায়ো ঠাই নাপায়। সগুণ ভক্তিৰ স্বৰূপ সম্পৰ্কে লিখিবলৈ হ'লে এই কথাখিনি মনত ৰাখিব। সগুণ ভক্তি কামনা জড়িত হৈ থাকে, সাকাৰ ধাৰণাও যুক্ত হৈ থাকে আৰু এই 3 প্ৰকাৰ: ক নম্বৰত সাত্ত্বিকী, খ নম্বৰত ৰাজসী, গ নম্বৰত তামসী। ক নম্বৰত সাত্ত্বিকীত উল্লেখ কৰিব মুক্তিৰ কামনা কৰা হয়, ভগৱানৰ সুপ্ৰসন্ন হোৱাৰ আশাৰে কৰা ভক্তি। খ নম্বৰত ৰাজসী, ঈশ্বৰৰ মূৰ্তি আগত ৰাখি ধন জন ঐশ্বৰ্য তথা বিষয় বাসনা কামনা কৰি কৰা ভক্তি। গ নম্বৰত উল্লেখ কৰিব তামসী, ক্ৰোধ, দম্ভ, অহংকাৰেৰে পৰম অন্যায় কামনা কৰি কৰা ভক্তিকেই তামসী বুলি কোৱা হয়। ওপৰত সগুণ ভক্তি সম্পৰ্কে উল্লেখ কৰা হৈছে, সেই একেখিনি কথায়ে সগুণ ভক্তিৰ স্বৰূপত উল্লেখ কৰিব পাৰে। এতিয়া আহিছোঁ নিৰ্গুণ ভক্তিৰ স্বৰূপলৈ। নিৰ্গুণ ভক্তিৰ স্বৰূপ লিখিবলৈ হ'লে এই কথাখিনি মনত ৰাখিব। 1 নম্বৰত উল্লেখ কৰিব কামনা বাসনাৰ পৰা মুক্ত নিষ্কাম ভক্তি। দ্বিতীয়তে উল্লেখ কৰিব কোনো ধৰণৰ কামনাৰ স্থান নাই। তৃতীয়তে উল্লেখ কৰিব মুক্তি লাভৰ বাঞ্ছায়ো ঠাই নাপায়।
4 নম্বৰত উল্লেখ কৰিব একান্তভাৱে মাথোন কৃষ্ণৰ ভঞ্জনা কৰা হয়। 5 নম্বৰত উল্লেখ কৰিব উপাসকে সমস্ত জীৱ জগতকে বিষ্ণুময় দেখে। 6 নম্বৰত উল্লেখ কৰিব উত্তম ভক্তি ভগৱানৰ চৰণত তলত ঠাই বিচাৰে। এই কথাখিনি মনত ৰাখি নিৰ্গুণ ভক্তিৰ স্বৰূপ সম্পৰ্কে লিখিব। ইয়াতে সংক্ষিপ্ত ৰূপত লিখা আছে, আপোনালোকে এই কথাখিনিৰ ওপৰত নিৰ্ভৰ কৰি পেলাই বহলাই লিখিব। মহাপুৰুষীয়া ধৰ্মত ভক্তিৰ স্বৰূপ সম্পৰ্কে লিখিবলৈ হ'লে এই কথাখিনি উল্লেখ কৰিব। 1 নম্বৰত মহাপুৰুষ শব্দটোৰ মূল হ'ল ভাগৱত পুৰাণ। দ্বিতীয়তে উল্লেখ কৰিব বিষ্ণু ভক্তিৰ পথ অনুসৰণ কৰা শংকৰদেৱ আৰু মাধৱদেৱক মহাপুৰুষ আখ্যা দিয়া হৈছে। 3 নম্বৰত উল্লেখ কৰিব তেওঁলোকৰ দ্বাৰাই প্ৰচাৰিত ধৰ্মক মহাপুৰুষীয়া ধৰ্ম বুলি কোৱা হয়, অৰ্থাৎ শংকৰদেৱ আৰু মাধৱদেৱে প্ৰচাৰিত ধৰ্মক মহাপুৰুষীয়া ধৰ্ম বুলি কোৱা হয়। 4 নম্বৰত উল্লেখ কৰিব 9 বিধ ভক্তিৰ ভিতৰত শ্ৰৱণ কীৰ্তন শ্ৰেষ্ঠ ভক্তি। এই কথাখিনি মহাপুৰুষীয়া ধৰ্মৰ ভক্তিৰ স্বৰূপত উল্লেখ কৰিব পাৰে। মহাপুৰুষীয়া ধৰ্মৰ বা ভক্তি ধৰ্মৰ বৈশিষ্ট্যসমূহত এই কথাখিনি উল্লেখ কৰিব। 1 নম্বৰত দাস্য ভক্তিৰ ওপৰত বেছি গুৰুত্ব দিয়ে। 2 নম্বৰত নিৰ্গুণ ব্ৰহ্মৰ সগুণ উপাসনা। 3 নম্বৰত উল্লেখ কৰিব কৃষ্ণই হ'ল একমাত্ৰ উপাস্য দেৱতা। 4 নম্বৰত উল্লেখ কৰিব ভক্তিৰ ক্ষেত্ৰত জাত পাত উচ্চ নিচ ভেদভাৱ নাই। 5 নম্বৰত উল্লেখ কৰিব বিনয় অহিংসা দয়া প্ৰেম সহিষ্ণুতা আদি সদ্গুণ কৰ্ষণত গুৰুত্ব আৰোপ। 6 নম্বৰত উল্লেখ কৰিব ৰসময়ী ভক্তি। 7 নম্বৰত উল্লেখ কৰিব সাধন মাৰ্গৰ এবিধ প্ৰধান বস্তু হ'ল ভকত। 8 নম্বৰত উল্লেখ কৰিব ঈশ্বৰ শ্ৰীকৃষ্ণৰ উপাসনাৰ ওপৰত গুৰুত্ব প্ৰদান। এইকেইটা হৈছে ভক্তি ধৰ্মৰ বৈশিষ্ট্য বা মহাপুৰুষীয়া ধৰ্মৰ বৈশিষ্ট্য। ইয়াতে সংক্ষিপ্ত ৰূপত লিখা আছে, আপোনালোকে এই পইণ্টছ কেইটাৰ ওপৰতে বহলাই উল্লেখ কৰিব বা লিখিব। এইদৰে সংক্ষিপ্ত ৰূপত নোটছ বনাই পঢ়িলে পৰীক্ষাৰ আগমুহূৰ্তত নিশ্চয়কৈ দিনত 2-3 বাৰকৈ ৰিভাইজ দিবলৈ সক্ষম হ'ব, আনকি পৰীক্ষাত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ব। এই সংক্ষিপ্ত নোটছ যদি আপোনাৰ পচন্দ হয় তেতিয়াহ'লে ডেছক্ৰিপশ্যনত 2টা লিংক দিয়া আছে, তাৰে এটাৰ লিংকৰ জৰিয়তে এই PDF-টো ডাউনলোড কৰি ল'ব পাৰিব আৰু আনটো লিংকৰ জৰিয়তে সম্পূৰ্ণ ভক্তি সাহিত্য সম্পৰ্কে বনোৱা নোটছৰ PDF ডাউনলোড কৰি ল'ব পাৰিব। মোক উৎসাহিত কৰিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, আনকি আপোনাৰ সহপাঠীৰ লগত শ্বেয়াৰ কৰিব। ভিডিঅ'টো কেনে পালে নিশ্চয় গঠনমূলক দিহা আৰু পৰামৰ্শই কমেণ্ট কৰি জনাব। পিছৰ খণ্ডসমূহ চাবলৈ নাপাহৰিব। আজিলৈ সামৰিছোঁ, ধন্যবাদ।